এনেকুৱা এটা দৃশ্য দেখা পালোঁ যিটো দৃশ্য দেখা পাই একদম সৰু কাললৈ মনত পৰি গ'ল। আপোনালোকে যিটো দৃশ্য দেখা পাইছে সেই দৃশ্যটো আৰু মোৰ সৰু বা আৰু মোৰ লগত ছেম টু ছেম মিলে। মানে আমিও এনেকৈ স্কুল ছুটি দিয়াৰ পিছতে একেলগে আহিছিলোঁ আৰু এটা পাৰ্লেজি বিস্কুট কিনি লৈ দুয়োটা ভগাই ভগাই খাই পেলাই আহি আছিলোঁ। তাৰপিছতে আমাৰ এনেকৈ ঠিক একেদৰে মাৰামাৰি কাজিয়া লাগি লাগি এই ঘৰ পাওঁ। স্কুলৰ কথা মনত পৰি গ'ল সেইবাবে আৰু এটা কথা কৈ দিওঁ, আমি যেতিয়া এল পি স্কুলত পঢ়িছিলোঁ তেতিয়া সেই সময়ত মানে বহুত ল'ৰা ছোৱালী আছিল চৰকাৰী স্কুলবিলাক। এতিয়া কিন্তু চৰকাৰী স্কুলত একেবাৰে চলি নাই। এতিয়া প্ৰাইভেটত 100টা 200টা এনেকৈ চলি আছে, কিন্তু আমাৰ চৰকাৰী স্কুলত আছে 30টা 20টা 40টা এইখিনিয়ে, তাৰ ওপৰত চলি নাই।